বন্ধুসকল আজি আপোনালোকক আকস্মিকভাৱে অতি সোনকালে ফটককৈ মাতি দিয়া পিছতো আপোনালোক অহাৰ কাৰণে আপোনাক ধন্যবাদ। আজি আমি আপোনালোকক কাৰ্বি আংলং ভোজপুৰী সমাজ হৈ আপোনালোকক মাতিছোঁ। যি যোৱাকালি খেৰণিত যিখিনি ঘটনা হৈছে, প্ৰটেষ্ট কৰা ASDC আৰু KSৰ সদস্যসকলৰ ওপৰত যি দুষ্কৃতিকাৰীয়ে আক্ৰমণ চলাইছে, আমি এই আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা জনাওঁ। লগতে যিসকল দুষ্কৃতিকাৰী বা সংগঠন এই কাৰ্যত লিপ্ত আছে, আমি আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক অনুৰোধ জনাওঁ যে তেওঁলোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ ব্যৱস্থা কৰক। আৰু আমি আজি এটা ডিচিলক এটা শান্তি মিটিং এটা হৈছে আৰু আমি গম পাইছোঁ যে এতিয়ালৈকে 25জনকৈ লোকক দুষ্কৃতিকাৰী গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। লগতে যিমান এই 25জন বাহিৰে আৰু যিসকল লোকে বা সংগঠন এই কাৰ্যত লিপ্ত হৈছে, সবকে গ্ৰেপ্তাৰ কৰি শাস্তি দিয়াৰ আহ্বান জনাওঁ। আমি কাৰ্বি আংলঙত চিৰ শান্তি বহুত বছৰ পিছত শান্তি এটা বাস হৈছিলে আৰু এই তেওঁলোকৰ দুষ্কৃতিকাৰীৰ কাৰ্যকলাপত যি শান্তি অলপ সময়ৰ কাৰণে ব্যাহত হৈছে, সেইটোৰ কাৰণে আমি দুখিত। আৰু লগতে যি বিভিন্ন দল সংগঠনক আমি আহ্বান জনাওঁ যে শান্তি ৰাখি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাওঁ। আৰু সকলোৱে মিলি মিডিয়া বন্ধু, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন সকলোৱে মিলি যাতে কাৰ্বি আংলঙৰ শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখে, সেইটোৱে আহ্বান জনাওঁ। শেষত কাৰ্বি আংলং ভোজপুৰী সমাজ সদায় কাৰ্বি আংলঙৰ শান্তি সম্প্ৰীতি উন্নয়নৰ কাৰণে কাম কৰি গৈ আছোঁ আৰু কাম কৰি যাম। সেয়েহে যেতিয়া শান্তি হ'ব তেতিয়াহে উন্নয়ন হ'ব। সেয়ে সকলোৱে এই ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু এই ঘটনাক নিন্দা কৰিছে যদি শান্তি সম্প্ৰীতি বজাই থাকিবলৈ আহ্বান জনাওঁ। এই আমাৰ কাৰ্বি আংলং ভোজপুৰী সমাজৰ সকলো ৰাজ্য দল সংগঠন সকলোকে নিবেদন জনাওঁ।